আলো তেল তেল পঙ্খিরে কান্দে বাহলোতে পহরিয়া গৌরী পুরিয়া মাহুত কান্দে সখী ঘর বাড়ি সাহারিয়া মাহুত রে। নমস্কাৰ বন্ধুসকল, চাওক ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমি আহি পাইছোঁ। এয়া হৈছে গোৱালপাৰা জিলাৰ সোণাৰী বজাৰৰ পৰা ঠিক উত্তৰ পিনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। আৰু সেই চাওক এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী। হস্তিৰ কন্যা বাহমনের নারী মাথায় নিয়া তাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হায় হস্তির কন্যা রে কাহানি কদয়া নাই মাহু তগলা গিয়া রে। এই নদীর আপনার উত্তৰ পিনে সেই যে পাহাৰবোৰ দেখা যায় সেইবোৰ আচলতে ধুবুৰী জিলাৰ টিলাপাৰা বুলি কোৱা হয়। গতিকে আমি এইটো অঞ্চলত আহিছোঁ। বন্দৰ সময়ত আমি অলপ খন্তেক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছোঁ। এয়া চাওক নদীৰ পাৰত, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, আৰু ইয়াতে কাষত আছে কহুৱা বন। এই কহুৱা বনবোৰ ধুনীয়াকৈ ফুলিছে, সেইবোৰ চাওক বগা বগা ৰঙৰ এই কহুৱা বনৰ মাজত আমি আহি উপস্থিত হৈছোঁ। আৰু চাওক এয়া আকাশৰ একদম স্বচ্ছ আকাশৰ এটা দৃশ্য, আৰু কহুৱা বনবোৰ ফুলি আছে, আৰু কাষতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী। এই ধুনীয়া এটা পৰিৱেশত আমি আহি উপস্থিত হৈছোঁ, আৰু আপোনালোকক ইয়াৰ কিছুমান দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। চাওক এই চৰ এলেকা, আচলতে এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিবোৰ চৰ আছে এই চৰত চাওক এই গৰুবিলাক মুক্ত মনে ইয়াতে ঘাঁহ খাই আছে। আৰু এই ধুনীয়া সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰক। আকাশৰ এটা কিমান ধুনীয়া এটা সৌন্দৰ্য, ইপিনে নদী, ইপিনে আপোনাৰ কহুৱাৰ বন, আপোনাৰ ছানি দে ধুনীয়াকৈ ৰ'দ উঠিছে। এই ৰ'দৰ মাজত আমি আপোনালোকৰ দৃশ্যবোৰ দেখুৱাবৰ কাৰণে ইয়ালৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰিব। ধন্যবাদ। আয়ক সারিলং বাইয়ক সারিলং সোনার পরি বিয়া করিয়া সারিয়া আসিলু সখী অল্প বয়সের নারী সখিও ও মোর সারিন হাতের মাহুত রে যেদিন মাহুত শিকার যায় নারীর মন মোর কান্দিয়া হার হয় রে। ও মোর হায় হস্তির কন্যা রে কাহানি কদয়া নাই মাহু তগলা গিয়া রে।